2,000 years later. Hello. A few moments later. আছো ঢেকিয়ালৰ ৰধলা পথাৰত এটা একদম ধুনীয়া পৰিৱেশৰ মাজত আছো আৰু হঠাৎ আহিলো লগৰ কেইজনৰ লগত এটা ফটোশ্বুট কৰিবৰ কাৰণে আহিলো ফটোশ্বুটটো আচলতে আমি দুই এখন মাৰিছো মেইন কথাটো হ'ল বিয়াৰৰ 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল সেইটো কাৰণে সি এটা ধুনীয়াকৈ ফটোশ্বুট কৰিছে বাইকখনৰ লগত আৰু সেইটো লাইভ হৈ আছে তাৰ ইনষ্টাগ্ৰামত একদম পুৰা মানে যিমান মানে ছাবস্ক্ৰাইবাৰ আছে চবে মানে একদম লাইভত পুৰা কথা পাতি আছে একদম ফটোশ্বুটৰ মাজে আছে আৰু একদম ৰ ভিডিঅ' এটা বনাইছোঁ চাব কেনেকৈ লাগে জনাব বিয়াৰৰ চেনেলটো মই টেগ কৰি দিম তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰামতে দিম আমাৰ এইকেইটা লগৰকেইটা আছে ইনষ্টাগ্ৰামতে দি ধুনীয়াকৈ ফ'ল' কৰি দিব ভিউ নাহে 6টামান ভিউ আহিব বাৰু দেখি নহওক যেটাই সেই 6টা ভিউ হ'লেও সেই 6টা ভিউৱে পায় কৰি দিব ধুনীয়াকৈ ৰ ভিডিঅ'টো চাওক গ্লাছত দেখিবা নহয় এখন দিছিলি মানে আমাৰ চেল্ফি কেমেৰা লৈ ল'ব লাগিব কেলে গাড়ী গ্লাছত আফা কোন বাৰু যি কি নহওক মই দেখা নাই একো মানি লৈছোঁ ভাল আহিছে হোপ ভাল আহিছে ভিডিঅ' এটা বনাই দিয়া মই এপাক চলাই আহোঁ মানে হা এয়া পিউজে স্ক্ৰিপ্টটো লিখি আছে মই ব্লগ এটা দি বনাই দিব পাওঁ চা সেইটো আইডিয়াই নাহিলে পিউজ স্ক্ৰিপ্টটো লিখা মই ভিডিঅ' এটা বনাওঁ দিয়া এইফালে অবিনাশ এইটো নৰ্মেল ভিডিঅ' এটা হৈ যাব বিয়া যেতিয়া মই দিম আৰু আপলোড আৰু কোনে দিয়া তুমি আহিছা মেচ এটা লৈ আহিছা কেলৈ লৈ আহিছা ৰধলা আহিছা ফটো উঠিছা এয়া বিয়াতে লৈ আহিছে লাইভৰ কাৰণে লৈ আহিছে এইজন অকল লাইভতে ব্যস্ত পিচিআৰ এমচিআৰৰ কাৰণে আনিছে আকৌ মই যে ৰেডি হৈ আছো ভিডিঅ'টো বনাবলৈ স্ক্ৰিপ্টে লিখি আছে এয়া অইন নাই ঘূৰ অইন নাই আপলোড কাও নহয় আৰু হাই এটা দি দিয়ক মই চবতকৈ লাষ্টত আপলোড কৰিম বাৰু টেনশ্যন নাই লাইট জ্বলিছে লাইট জ্বলিছে নে চাওঁ চাই দিছোঁ লাইট জ্বলিছে নে লাইট জ্বলিছে এয়া গৈছে মোৰ লাইটটো এটা চাইড বেয়া হ'ল গম পোৱা তললে হয় নাই বাৰু এটা তলফালে এটা নাই জ্বলা 1000 টন কৰিব লাগিছিলে এইবোৰ ৱেব দি দিছোঁ হাই টিকলি বৰা ৰিকুৱেষ্ট আৰু কোন চাওঁ লাইভত একচেপ্ট কৰা চব আৰু কোচ কৰি ইয়াত নাচাই হেলমেটৰ ভিতৰত 60 টকা মানুহটো প্ৰথম মই হেলমেটৰ ভিতৰত ফটো মাৰোঁতে 60 টকা মানুহটো প্ৰথম মই ধুনীয়াকৈ হাঁহি আছোঁ ফটো মাৰিছোঁ কিনো ফটো মাৰিছে কিনো ভিডিঅ' বনাইছে চাউণ্ড দেচোন বাইকখন ষ্টাৰ্ট কৰিব পৰা নাই ডেকা লয় চাওঁ কি হৈছে হ'ল নাই হ'ল না কেনেকুৱা লাগিলে বাইক চলাই অনুভৱ দাদা আপোনাৰ অনুভৱ মই তোমাৰ ৰহলা অনুভৱ এ তোমাৰ অনুভৱটো কোৱা কেনেকুৱা লাগিলে বাইকখন চলাই
সঁচাকৈ ওলাই আছে নে অঁ ওলাই আছে নিউজ কৰি দিবা আকৌ কাটিয়ে দিলে কম ফটো মাৰি আছে হ'ল নাই স্কিপ হ'ল নাই মই নাই এপাক চলাই চাওঁ আন্ধাৰ হ'লেও হ'ব মানে মোৰ প্ৰব্লেম নাই স্মোক লাগে স্মোক মই কোনফালে যাম যাওঁ নেকি ইহঁতে ওলাই থাকিব নেকি অঁ পৰিৱেশটো দেখাই দিছে এবাৰ একদম ৰধলা পথাৰৰ মাজত আছোঁ একদম লাইন লাইন ৰাস্তাৰ কাষে কাষে গছ আৰু এইফালে সেউজীয়া 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 পূৰা ধুনীয়া ধান ৰেকৰ্ড নাই হোৱা ৰেকৰ্ড হৈ আছে নাই লাইট মৰা নাই এইফালে মাৰি আছে গ্ৰুপৰ মালিকে পাহৰি গৈছে ৰেকৰ্ডৰ লাইট কোনফালে মাৰে যাওঁ বাইকখন চলোৱা নাই বহুত দিন ৰাস্তাটো যাওঁ মই একপাক চলাম তুমি এইফালে চা ঐ ঘূৰি আহোঁতে এক চাট বনাই দিবা মই এনেই হৈ এইখনৰ পৰা এক চাট চলাই আহোঁ বহুত দিনৰ মই চলাইছোঁ बहुत ভাল লাগছে মোৰ চলাই বাহ বহুত দিনৰ মই চলাইছোঁ বহুত ভাল লাগছে মোৰ এই আপা ভালকে বনাইছা নাই বহুত ভাল লাগছে মোৰ চলাই কিন্তু কি হৈছে বাইকখন ঘূৰাব পৰা নাই নেকি বাইকে ঘূৰাব নোৱাৰা হ'ল পাৰিছে এই লাইটটো গৈছে তল এয়া অভিনাশে ৰিলছ বনাই আছে ৰিলছ নহয় অভিনাশে টিকটকহে বনাই অভিনাশে টিকটক মাৰিছে ৰিলছ নহয় ই টিকটক বনাই গোপ্ৰ ভিডিঅ' কেইটা পাই যাম টিকটক বনাবলৈ ষ্টাৰ্ট কৰিছে আকৌ সেয়া টকা ঘূৰাব পৰা নাই এতিয়া বাইকখন আৰু ইয়াৰ আইডিয়াটো আছে অবিনাশ এনেই শ্ল' মোশ্যন বনাইছে আৰু অলপ বাইকখন লাহে লাহে চলাই নালাগে তুমি দিয়া হেৰি বনোৱা এয়া গ'ল দাদা মাছ আনিবলৈ গৈছে এয়া দাদা কি আনিবলৈ গৈছে মাছ আনিবলৈ গৈছে নচলা সি দাঙিব নাই ঘূৰাব নাই গুচি যাব ঘূৰাব না হ'ব আকৌ হাঁহিহে ওলালে কেলা বিয়াজক বনাই দিয়া তাৰপিছত লাষ্টত ফিনিচিং মই মাৰিম আৰু পৰিৱেশটো সঁচাকৈ ধুনীয়া লাগিছে দেই তুমি এতিয়া কি বনাবা নেক্সট ভিডিঅ' নেক্সট হেৰি কৰা না ঐ কি বনাবা কি কি বনাবা ইয়াক চাই থৈছোঁ
কি চাই হেৰি আছে মুভিত আছে মনটো হোৱা নাকাটিবা লাইট মই লাইভ আহোঁ ফটোশ্বুটৰ কাৰণে এইফালে বতাহ মাৰি আছে, এইটো জ্বলাব পৰা নাইকিয়া। আৰু এইফালে দেখুৱাই দিছোঁ সেইজনে কেমেৰা চেমেৰা আৰু ৰেডি হৈ আছে একদম ধুনীয়াকৈ আৰু সেইয়া দৰ্শক, সেইফালে দৰ্শক বাচ্চাকেইটা ধুনীয়াকৈ বহি চাই আছে আমাক এইবোৰ কাম লগা খানা। এতিয়া জ্বলিলে বতাহ গ'ল জ্বলিব এতিয়া। হৈছে অঁ আনকে চেলিব্ৰেশ্যনৰ ভিডিঅ' শ্বুট। কেৰি হৈছে ফটো আৰু লাগিব এইফালে বজাব লাগিছিলে হয় নে বাৰু? মই ফটোটো ৰটো ইয়াত দেখুৱাই দিছোঁ। এয়া ইনষ্টাগ্ৰামত আহিব বিৰাজবৰ অফিচিয়েল। হ'লটো কি হ'ল চাওঁ এই মানে অকণ ইটো চাইডৰ পৰা বতাহ মাৰি আছে যে এইফালে ভুল হোৱা নাই কিয়া মানে বতাহটো কাটি আনি লগাব পৰা হ'ব আৰু স্মোকটো তেতিয়াহ'লে ডাইৰেক্ট এখন আমি PNG ফাইল এটাত ডাউনলোড কৰি পেলাই লগাই দিব পাৰিলোহেঁতেন। পইচাটো এনেই খৰচ কৰিল নেকি? এইটো ভিডিঅ' ল'ম মানে ৰিলছ ল'ব লাগিব নে লগাই দিয়া মই চলাই আহোঁতে লৈ আহিম হেৰি নহয় পৰ্ট্ৰেট মোডত লোৱা নে লেণ্ডস্কেপ মোডত লোৱা? লেণ্ডস্কেপ মোডত ল'লে কিন্তু কৰিব পৰা হ'ব। যাব নেকি? ব্লগ এটা কৰিয়ে দিম আৰু যি হ'ল কণ্টেণ্ট নিকালো আইডি কেইটা তলত দি দিবা দেই। অঁ অফিচিয়েল ন? মই কৈ আছোঁ ন মোৰ আইডিটো মনটো আণ্ডাৰস্ক'ৰ বৰা ইউটিউবত গ'লে আৰু একদম ধুনীয়া শাৰী একদম লাইন গছ এন্ধাৰ হৈ গ'ল। কেইটা বাজিলে? 5:34 5:34 হৈ গ'ল হাতত লৈ যাব একদম। কপি মজা থেংক ইউ মই ভিডিঅ' এটা কৰি চাইছোঁ এক্সট্ৰাকৈ বিৰাজৰ হেৰিয়াত একদম ধুনীয়া একদম লাইন গছ একদম তালৈকে গোটেই ৰাস্তাটো। বতৰ বেয়া কৰি আহিছে, বৰষুণ দিছে।